টিলিঙা মন্দিৰত সেৱা জনাই ধলাশদিয়া ব্ৰিজৰ পিনে আগবাঢ়িলোঁ আমি। এটা বটগাছ ন না আহত আহত এখন দোকানখনৰ নাম কি জানো? নলবাৰী ডেটা ষ্ট'ৰ। ৰাতিপুৱা 4:30মান বাজিছিল। চাহ বাগানৰ সৌন্দৰ্য উপভোগ কৰি বৰষুণৰ মাজে মাজে আমি আগবাঢ়িলোঁ। বৰ ধুনীয়া পৰিৱেশ। বৰষুণে সেউজীয়াৰ গভীৰতা বৰ বেছি বঢ়াই তুলিছে। বৰ ধুনীয়া লাগে জেগাখন। এয়া চাহ বাগান অসমৰ কি ধুনীয়া নান্দনিক পৰিৱেশ। বৰষুণৰ মাজে মাজে আমাৰ গন্তব্যস্থানত বাকী আমি গৈ আছোঁ। বৰ্মনে ফিলিংছবোৰ আনিবৰ কাৰণে খগেন মহন্তৰ এই গানটো লগাই দিলে। সুদীয়া অৰ্থ বৰ ধুনীয়া লাগিল। বেচেৰাক টোপনি ধৰিছে কিজানি, তাক ৰাতি ডিষ্টাৰ্ব দিলোঁ বহুত বেয়া লাগে। অপাৰেশ্যন হৈ উঠিছে মাত্ৰ পাইছিলোঁ। লাহে লাহে গৈ থাকোঁ আমি বৰষুণৰ মাজে মাজে। মোবাইল ফোন ব্যৱহাৰ নকৰিব। গাড়ী চলাই থকাতে সদায় হেলমেট। আহি পাই গ'লোঁ ভূপেন হাজৰিকা পুৰণীয়া সেতু। বৰ ধুনীয়া লাগিল। ধলাশদিয়া ব্ৰিজ বহুত এক্সাইটেড হৈ আহিছোঁ। অহাই নাছিলোঁ আজিলৈকে, সময় পোৱা নাছিলোঁ। চাওঁ বাৰু কি আছে, কেনেকুৱা লাগে আহকচোন। অলপ অলপ বৰষুণ এতিয়াও পৰি আছে। কুঁৱলী পৰি থকা যেন হৈছে। মেঘ মেঘ চাৰিওপিনে মেঘ, কি ধুনীয়া পৰিৱেশ। এতিয়াও গাড়ীৰ হেডলাইট অনেই হৈ আছে, কি ধুনীয়া লাগিছে। এইটো দ্বীপ নেকি? ৰখো দিয়া অলপমান আগত, দ্বীপটোৰ কাষত ৰৈ দিওঁ অলপ। বৰ্মনক মোবাইলটো ধৰিব দি মই এইপিনেদি নামি আহিলোঁ। মই চলাই আছিলোঁতো। উপভোগ কৰোঁ অলপমান কেনেকুৱা লাগে। এই তাতে মাটি কিনিব পাৰিলি মই বেচপা নেকি? সেইখিনিত মাটিৰ দাম কিমান বা হ'ব? মেঘ
এটুকুৰা লহুৱা মেঘ ভাহি যায় মোৰ বনহংসই পেট খিৰিকী মুখত বুকুৱে বিচৰা অলপ সৌন্দৰ্য উপভোগ কৰি আমি অৰুণাচল সীমান্তৰ পিনে আগবাঢ়িলোঁ। ব্ৰিজখন চাই যাওঁ বোলক। এনে লাগছে যেন আমি আকাশৰ পিনে গৈ আছোঁ আৰু ৰাস্তা নাই, পূৰা মেঘৰ ওপৰতে আকাশলৈকে গুচি যাম। আপোনালোকে জানে যে ধলাশদিয়া ব্ৰিজখন লোহিত নদীৰ ওপৰতে আছে। বহুতে ভুল কৰে অৱশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বুলি। ব্ৰহ্মপুত্ৰ আৰু লোহিত নদী বেলেগ বেলেগ। লোহিত নদী ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ এটা। গৰমৰ দিনত আহিলে তাৰমানে বৰষুণ নোহোৱা অৱস্থা আহিলে তুমি সেই ফিলিংছটো নাপলা হয় তুমি কিজানি। হা ঘৰৰ মাটি কিনে থাকে কি আৰাম হ'ব ন। এতিয়া ৰাতিপুৱা 6:10 বাজিছে। ইমান সময় থাকিলোঁ তাতে, সময়বোৰ কেনেকৈ গ'ল গমেই নাপালোঁ। ইমান আকৰ্ষণীয় পৰিৱেশ তাত। গৈ আছোঁ, আহি থাকোঁচোন আমাৰ লগত। অৰুণাচল সীমান্ত শান্তিপুৰ 11 কিলোমিটাৰ। ব'লকচোন তালৈকে যাওঁ, কেনেকুৱা লাগে তাৰে পৰিৱেশ এটা দেখাওঁ কাষৰ। সেয়া হ'ল শান্তিপুৰৰ পৰিৱেশ, অৰুণাচল সীমান্তৰ পৰিৱেশ। ধুনীয়া পৰিৱেশ, বৰষুণ চলি আছে। ধুনীয়া এবাৰ দেখাই লওঁ তাৰে এই সেয়া অৰুণাচল সীমান্তৰ অৰুণাচল লৈ যাওঁ। আমি ঘূৰি আহিলোঁ ধলাশদিয়াৰ পিনে। ইয়াত বজাৰখন বহা নাই। 80 স্পীডত এনেকৈ গ'লে কোনফালে যাব? ইয়াততো স্পীড লিমিট 80 আছে। ক'ত নেকি অসমীয়াত লিখছে, ভালকৈ চোৱাই নহ'ল। ব্ৰিজখনৰ শদিয়াৰ পিনৰ পৰিৱেশটো এবাৰ দেখাই দিওঁ। চাৰিওপিনে গছ গজিছে ধুনীয়াকৈ পাৰত। এয়াই হ'ল লোহিত নদী, কিমান বহল। অৰুণাচলৰ পৰা আহিছে এইটো নদীটো। আহকচোন এইপিনেও চাওঁ এবাৰ। নদীখনৰ মাজে মাজে দ্বীপৰ সৃষ্টি হৈছে। দ্বীপত আৰু গছ গছনি এইবিলাক গজি উঠিছে আৰু ভাল লাগে আহি। আমি উভতি আহিলোঁ, গৈ থাকোঁ আমি ঘৰৰ পিনে। এইবাৰ টিলিঙা মন্দিৰ যাম। ইয়াতে মোদী ইয়াতে পৰিছিলে নহয়। হা? মোদী ইয়াতে হেলিকপ্টাৰ পেলাইছিলে এইডোখৰতে। মই আৰু পানীত পৰা বুলি ভাবিছিলোঁ। আছে এই ফিল্ডখন চাগে। এইবোৰ খৰালি ন এইবোৰ জেগাত।
এইবোৰ ধান দিছে এইবোৰ জেগাত ক'ত এডোখৰ সৰিয়হ সেইডোখৰ ফুলি থাকে এডোখৰ ফুলা শেষ মজা মানে ভিউ এইবোৰ কি বাদাম চাগে কিবা দিছে ওলালে বন্ধুসকল ইমানতে সামৰিলোঁ ধলা শদিয়া ব্ৰিজৰ যাত্ৰা আমি টিলিঙা মন্দিৰৰ পিনে যাম এতিয়া গৈ থাকোঁ তেনেহ'লে